Hello everyone, নমস্কাৰ মই কৰবি চৌধুৰী আপোনালোকৰ ওচৰলৈকে আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ মই বহুত দিন এক্টিভ থাকিব পৰা নাছিলোঁ বিশেষ অলপ পাৰ্সোনাল ৰিজনৰ কাৰণে কিন্তু ভাবিলোঁ যে নহয় মই বহুত দিন ভিডিঅ'ছ দিয়া নাই একো টিপছ দিয়া নাই একো টেকনিক দিয়া নাই সো আজি এটা নতুন টেকনিক আপোনালোকৰ ওচৰত দিছি সময় ওয়েষ্ট নকৰি পেলাই ভিডিঅ'টোৰ ফালে আগবাঢ়ো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব কাৰণ আজি মই যোনটো টেকনিক ক'বলৈ গৈ আছোঁ সেই টেকনিকটো আপোনাৰ জীৱনত লাইফ চেঞ্জিং টেকনিক হ'ব গৈ আছে সো আপোনালোকে স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাওক আজি যোনটো টেকনিক মই লৈ আহিছোঁ মেনিফেষ্টেশ্যনৰ ছেকেণ্ড টেকনিক সেইটো হৈছে এফাৰ্মেশ্যন এতিয়া যদি এফাৰ্মেশ্যন মানে কি মই যদি সিম্পল ল্যাঙ্গুৱেজত কওঁ এফাৰ্মেশ্যন মানে হৈছে এটা পজিটিভ ষ্টেটমেণ্ট আমি যিকোনো বাক্য ক'লে বা যিকোনো এটা সেন্টেন্স ক'লে আমি সেই সেন্টেন্সটোত হয়তো পজিটিভ থাকিব বা নেগেটিভ থাকিব সো এফাৰ্মেশ্যনৰ ক্ষেত্ৰত আমি এটা পজিটিভ ষ্টেটমেণ্টৰ কথাহে কওঁ সো এফাৰ্মেশ্যন আমাৰ ল অফ এট্ৰেকশ্যনৰ মেনিফেষ্ট কৰিবৰ কাৰণে এফাৰ্মেশ্যনটো ওৱান অফ দি বেষ্ট টেকনিক হয় য'ত আপোনালোকে আপোনালোকৰ আশা আপোনালোকৰ সপোন আপোনালোকৰ গোল আপোনালোকে বহুত সহজে বহুত ধুনীয়াকৈ বহুত পজিটিভলি আপোনালোকৰ জীৱনলৈ পজিটিভ এটা ৰিজাল্ট কৰাব পাৰে সো এফাৰ্মেশ্যন আপোনালোকে কেনেকৈ কৰি আজি আপোনালোকক ক'ম এতিয়া আমি যে কথা কৈ আছোঁ মই যে কথা কৈ আছোঁ আমাৰ প্ৰত্যেকটা কথাতে এটা এটা ফিলিংছ থাকে যেতিয়া আমি এখন সিৰিয়েল চাই থাকোঁ তাতে যদি কিবা এটা ভাল সিন দেখায় খুব এটা হ্যাপি সিন দেখায় তেতিয়া চাবচোন আমাৰো মনটো খুব ভাল লাগি যায় ঠিক তেনেকৈ আমি যদি কিবা এটা নিউজ দেখা পাওঁ কিবা যদি বেয়া নিউজ এটা দেখা পাওঁ কাৰোবাৰ এক্সিডেণ্ট হৈছে বা কোনোবা ঢুকাইছে তেনেহ'লে আমাৰো মনটো অট'মেটিকেলি দুখ লাগি যায় মানে কি যি ৱৰ্ড আমি কওঁ যি শব্দ আমি প্ৰকাশ কৰোঁ সেই শব্দবোৰত এটা এটা ফিলিংছ থাকে সেই শব্দবোৰ আমাৰ মাইণ্ড আৰু আমাৰ বডিত আমি নজনাকৈ বহুত বেছি এফেক্ট কৰে আমি নজনাকৈ বহুত বেছি এফেক্ট কৰে প্ৰত্যেকটা কথা আপুনি যদি ক'ৰবাত গৈ আছে গাড়ীখনত যদি কিবা এটা গান বজি আছে গান এটা লগাই পেলাই গৈ আছে আপুনি হয়তো গানৰ প্ৰত্যেকটা শব্দ ভালকৈ মন দিয়া নাই কিন্তু সেই শব্দকেইটা আপোনাৰ সাবকনচিয়াছ মাইণ্ডে অলৰেডি এবজৰ্ভ কৰি লৈছে অলৰেডি এট্ৰেক্ট কৰি লৈছে যদি সেইটো কিবা এটা ভাল পজিটিভ শব্দ হয় তেনেহ'লে আপোনাৰ মনটো অট'মেটিকলি ফিল কৰিব পজিটিভ ফিল কৰিব আৰু যদি কিবা দুখৰ শব্দ হয় বা দুখৰ কিবা গান হয় তেনেহ'লে আপুনিও এটা নেগেটিভ ফিল কৰিব মানে আপুনি এটা আনহ্যাপি যোনটো দুখৰ এটা ফিলিংছ সেই ফিলিংছটো আপোনালোকে প্ৰকাশ কৰিব সো নজনাকৈ আমাৰ সাবকনচিয়াছ মাইণ্ডে প্ৰত্যেকটা কথাৰ ভাইব্ৰেশ্যনেল ফ্ৰিকুৱেঞ্চি হয় সেইটো অট'মেটিকলি এট্ৰেক্ট কৰি লয় আমি গমো নাপাওঁ সো সেইকাৰণে আমি যি কথা কওঁ যদি আমি কিবা এটা পজিটিভ সেন্টেন্স কওঁ পজিটিভ কথা কওঁ তেনেহ'লে সেই কথা যে কওঁ তাৰে যোনটো ভাইব্ৰেশ্যনেল ফ্ৰিকুৱেঞ্চি হয় সেইটো আমাৰ সাবকনচিয়াছ মাইণ্ডত ৰিপ্ৰগ্ৰাম হৈ যাব ৰিপ্ৰগ্ৰাম মানে হৈছে যেতিয়া আমাৰ মাইণ্ডত কিবা নেগেটিভ থটছ আছে আমাৰ পজিটিভ ষ্টেটমেণ্টে সেই নেগেটিভখিনি ৰিপ্লেচ কৰি পজিটিভ আমাৰ মাইণ্ডত আহি যাব পজিটিভখিনি আমাৰ মাইণ্ডত ভৰি যাব সো তেনেকৈ আমি পজিটিভ যদি ষ্টেটমেণ্ট আমি যদি ৰেগুলাৰ বেচিছত কওঁ তেনেহ'লে আমাৰ যোনটো এনাৰ্জি আমি ক্ৰিয়েট কৰোঁ এনাৰ্জি ভাইব্ৰেশ্যন আমি ক্ৰিয়েট কৰোঁ নিজৰ মাজত সেই এনাৰ্জি ভাইব্ৰেশ্যনটো আমি পজিটিভ এনাৰ্জি ক্ৰিয়েট কৰিব পাৰিম আৰু আমি ইউনিভাৰ্চলৈ মহাজগতলৈ আমি পজিটিভ এনাৰ্জি ৰিলিজ কৰিব পাৰিম সেইকাৰণে যদি আমি পজিটিভ কিবা ভাল এফাৰ্মেশ্যন যদি আমি কওঁ সেইটো যদি আমি ডেইলি এক্সাৰচাইজৰ নিচিনা যদি এটলিষ্ট 5 মিনিটছ 5 মিনিটৰ কাৰণেও যদি আমি টাইম উলিয়াই পেলাই এফাৰ্মেশ্যন প্ৰেক্টিছ কৰোঁ তেনেহ'লে আপুনি আপোনাৰ লাইফত নিজে চেঞ্জেছ দেখিব সো এতিয়া এফাৰ্মেশ্যন কেনেকৈ কৰিব মই আপোনালোকক কৈ আছোঁ আপোনালোকে যেতিয়া ৰাতিপুৱা উঠিব
আৰু ৰাতি যেতিয়া শুবলৈ যাব সেইখিনি টাইম হৈছে সবতকৈ বেছি সাবকনচিয়াছ মাইণ্ডটো এক্টিভ হৈ থাকে ৰাতিপুৱা শুই উঠাৰ টাইমত সাবকনচিয়াছ মাইণ্ডটো এক্টিভ হৈ থাকে আৰু যেতিয়া আমি আজৰি হৈ পেলাই ৰাতি শুবলৈ যাওঁ যেতিয়া আমাৰ অলপমান ভাগৰ লাগে বা টোপনি নিচা লাগে সেইখিনি টাইমত আমাৰ সাবকনচিয়াছ মাইণ্ডটো বহুত বেছি এক্টিভ হৈ থাকে সো সেইখিনি টাইমত আমি এফাৰ্মেশ্যন প্ৰেক্টিছ কৰিব পাৰোঁ এফাৰ্মেশ্যন যিকোনো হ'ব পাৰে খালি যেতিয়াই আমি এফাৰ্ম কৰিম মানে যেতিয়াই আমি উচ্চাৰণ কৰিম তেতিয়া সেইখিনি কথা পজিটিভ হ'ব লাগিব আৰু প্ৰেজেণ্ট টেন্সত হ'ব লাগিব এতিয়া মই এক্সাম্পল দিছোঁ ৰাতিপুৱা আপোনালোকে উঠি পেলাই মোবাইলটো হাতত লোৱাৰ আগতে আপোনালোকে এফাৰ্মেশ্যন প্ৰেক্টিছ কৰক কাৰণ কিয় আমি যেতিয়াই ৰাতিপুৱা শুই উঠি চকু মেলিয়ে হাতত মোবাইলটো বিচাৰোঁ মোবাইলটোত আমি ফেচবুক খোলোঁ বা হোৱাটছএপ খোলোঁ আমি কেতিয়াও পজিটিভ নিউজ একো নাপাওঁ ফেচবুকত সদায় আমি হেট্ৰেড মাৰ্ডাৰ্ছ সেইবোৰ নেগেটিভ নিউজবোৰহে পাওঁ চ' আমি মোবাইলটো লোৱাৰ আগতে এফাৰ্মেশ্যন প্ৰেক্টিছ কৰিব পাৰোঁ আপুনি শুই থাকিব যেতিয়া বিচনাত তেতিয়াই ধুনীয়াকৈ আপুনি চকুটো বন্ধ কৰক তাৰপিছত ধুনীয়াকৈ উচ্চাৰণ কৰক এতিয়া কেনেকৈ উচ্চাৰণ কৰিব মই এক্সাম্পলত 5টা লাইন ক'ম আপোনালোকে নোট ডাউন কৰি ৰাখিব পাৰে বা আপোনালোকৰ মতেও আপোনালোকে এফাৰ্মেশ্যন প্ৰেক্টিছ কৰিব পাৰে চ' নম্বৰ 1 হৈছে মই এজনী শুদ্ধ মনৰ ছোৱালী মই এজনী শুদ্ধ মনৰ ছোৱালী মই এজনী শুদ্ধ মনৰ ছোৱালী নম্বৰ 2 হৈছে মোৰ আৰু মোৰ পৰিয়ালৰ সকলোৰে স্বাস্থ্য সুস্থ হৈ আছে মোৰ আৰু মোৰ পৰিয়ালৰ সকলোৰে স্বাস্থ্য সুস্থ হৈ আছে মোৰ আৰু মোৰ পৰিয়ালৰ সকলোৰে স্বাস্থ্য সুস্থ হৈ আছে নম্বৰ 3 মই সকলোৰে প্ৰিয় মই সকলোৰে প্ৰিয় মই সকলোৰে প্ৰিয় নম্বৰ 4 মই টকা সম্পত্তি আকৰ্ষণ কৰিব পাৰোঁ মই টকা সম্পত্তি আকৰ্ষণ কৰিব পাৰোঁ মই টকা সম্পত্তি আকৰ্ষণ কৰিব পাৰোঁ নম্বৰ 5 মই মোৰ জীৱনটোত বহুত বেছি সুখী মই মোৰ জীৱনটোত বহুত বেছি সুখী মই মোৰ জীৱনটোত বহুত বেছি সুখী এনেকৈ আপোনালোকে যিকোনো এফাৰ্মেশ্যন কৰিব পাৰে যেতিয়া আপোনালোকে পজিটিভলি এফাৰ্ম কৰিব তেতিয়া দেখিব আপোনাৰ দিনটো যদি পজিটিভ কিবা এটাত যদি ষ্টাৰ্ট হৈছে তাৰমানে আপোনাৰ গোটেই দিনটো পজিটিভ হ'ব লগতে এফাৰ্মেশ্যন কৰিব যেতিয়া আপোনালোকে ৰাতিপুৱা উঠি তাৰ লগতে আপোনালোকে ভিজুৱেলাইজো কৰিব পাৰে মানে যেতিয়া এফাৰ্মেশ্যন কৰি থাকিব তাৰ লগতে আপোনালোকে ভিজুৱেলাইজ কৰিব মানে কল্পনা কৰি থাকিবও পাৰে যে মই কেনেকৈ ধন টকা পইচা এট্ৰেক্ট কৰিব পাৰোঁ মোৰ ফেমিলি আৰু মই ইমান হেল্ডি হৈ আছোঁ চ' তেনেকৈ আপোনালোকে ভিজুৱেলাইজো কৰিব পাৰে তেতিয়া 2 in 1 হৈ যাব চ' এনেকৈ আপোনালোকে প্ৰেক্টিছ কৰক আৰু মোৰ বিশ্বাস আপোনালোকে 110% ৰিজাল্ট পাব এটলিষ্ট 1 মান্থৰ কাৰণে ট্ৰাই কৰক তাৰপিছত মোক নিশ্চয় জনাব আপোনালোকে কি পজিটিভ ৰিজাল্ট পাইছে বা কাৰ পজিটিভ ৰিজাল্ট পোৱা নাই মোক সেইটোও জনাব চ' আপোনালোকে প্ৰেক্টিছ কৰক আৰু সকলোৱে খুব ভালকৈ থাকক যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যোনসকল লোকে মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইম চাই আছে ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ছ' মাছ